গৰৈ মাছৰ লগত মূলাৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদ লগা হৈছিলে। ৰেচিপিৰ কাৰণে লৈছোঁ গৰৈ মাছ কেইটা বাছি লৈছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আৰু লগতে লৈছোঁ আলু, মূলা কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে কেৰাহীখন পাতি গৰম হ'লত দিলোঁ অলপমান সৰিয়হৰ তেল। তেলখিনি গৰম হ'লত ইয়াতে দিছোঁ অলপমান নিমখ আৰু লগতে দি দিছোঁ অলপমান হালধি। এতিয়া ইয়াতে বাছি চাফা কৰি থোৱা মাছকেইটা ফ্ৰাই কৰি লওঁ। মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কাঢ়ি থৈ লৈছোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপমান ফ্ৰাই কৰি ল'ম। আৰু এতিয়া ইয়াতে দি দিছোঁ থেতেলিয়াই থোৱা আদা নহৰু আৰু কেঁচা জলকীয়া কেইটা ফালি লৈছিলোঁ সেয়া। সেইখিনি অলপ ভাজি লগতে দি দিছোঁ কাটি থোৱা আলু আৰু মূলাখিনি। গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে দিম আন্দাজমতে হালধি, সোৱাদ অনুসৰি নিমখ, অলপমান কাশ্মীৰী পাউডাৰ, অলপমান জিৰা পাউডাৰ আৰু অলপমান ধনিয়া পাউডাৰ। গোটেইখিনি ভালদৰে মিলাই ঢাকন দি সিজিবৰ বাবে অলপ সময় ৰাখি থ'ম। গেছটো কমাই ঢাকন দি লৰাই প্ৰায় 15 মিনিটমান সিজোৱাৰ পাছত এয়া চাওক মূলা আলুবোৰ সিজিছে। এতিয়া ইয়াতে পানী দি দিম। আপোনালোকক যিমান পৰিমাণত গ্ৰেভি লাগে সিমানটো পৰিমাণত পানীখিনি দিব পাৰে। আৰু লগতে দি দিছোঁ ফ্ৰাই কৰি থোৱা মাছকেইটা। এতিয়া ঢাকনখন দি উতল আহিবৰ বাবে ৰাখি থ'ম। প্ৰায় আধা ঘণ্টামান উতল অহাৰ পাছত এয়া চাওক পানীখিনি কমি গৈছে। গ্ৰেভিটো মোক ইমানটো পৰিমাণতে লাগে। মূলাৰ সৈতে গৰৈ মাছৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। কোনে কোনে এইদৰে বনাই খাইছে কমেণ্ট কৰি জনাবচোন। এয়া চাওক মূলা আৰু গৰৈ মাছ খাবৰ বাবে ৰেডি হৈ গ'ল। এইদৰে বনালে খাবলৈ খুব সোৱাদ লগা হয়। আশা কৰিছোঁ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।